কৈ থৈছো 7 দিনৰ ভিতৰত ডাঙৰ মানুহৰ যিকেইটা মানে মাটি কব্জা কৰি থোৱা আছে চাহ বাগান আছে কিবা আছে সেই আটাইবিলাক ইভিকশ্যন হ'বলৈ গৈছে 7 দিনৰ ভিতৰত বিটিআৰৰ ধুমুহা এটা হ'বলৈ গৈ আছে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছিলে জানুৱাৰী ভাল এতিয়া জানুৱাৰীত কি হ'ল আপোনালোকে গমে পাই আছে জানুৱাৰীত বিপিএফৰ ডাঙৰ মানুহবিলাকে AK-47 লৈ ধৰা খাইছে দেখাত 3জন ধৰা খাইছে আণ্ডাৰগ্ৰাউণ্ডৰ কমিও 100 বিপিএফৰ লিডাৰবিলাকে আৰ্মছ লে ডাউন কৰিছে নেওলত ধৰে এটা ব্যক্তি মানে যেনেকুৱা নেওলে পচা মাংস খাই ঠিক তেনেধৰণৰ এটা ব্যক্তি কাৰণ কংগ্ৰেছ অলৰেডি পচি গৈছে তাত বুকুত বহি পেলাই তেখেতে কংগ্ৰেছৰ মানে মাংস খাবলৈ ধৰি আছে নেওলত ধৰে এটা ব্যক্তি মানে যেনেকুৱা নেওলে পচা মাংস খাই ঠিক তেনেধৰণৰ এটা ব্যক্তি কাৰণ কংগ্ৰেছ অলৰেডি পচি গৈছে তাত বুকুত বহি পেলাই তেখেতে কংগ্ৰেছৰ মানে মাংস খাবলৈ ধৰি আছে আৰু মই ভাবোঁ এখেতৰ যোনটো পঢ়া শুনা লৈ পেলাই এটা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এটা প্ৰশ্ন আছিলে মই ভাবোঁ এখেতৰ কিমান পঢ়িছে তাৰ চাৰ্টিফিকেটটো হয়তো গোটাই জালি নেকি সেইটো চাবলগীয়া দিন আহিছে মই এইখিনিয়ে তাৰ বিষয়ে ক'ব পাৰোঁ আৰু মই চাইছোঁ নেওলৰ যি এক্টিভিটি থাকে মানে আৰু ডাষ্টবিনত পৰা এটা ব্যক্তিৰ দৰে যিহেতু কত মানে স্থান নাই তাৰপৰা তাত ঘূৰি ফুৰা কোনো দলে তাক নলয় গতিকে নিজৰ বেছ বনোৱাৰ কাৰণে যিকোনো ইছ্যুতে এখেতে মানে মন্তব্য দি পেলাই বিটিআৰৰ এটা নিজস্বটো মানে ভৰি দিয়াৰ কংগ্ৰেছৰ এটা বিঠা কৰা এটা চেষ্টা কৰি আছে তাত বাদে বেকৰ নিজৰ মানুহ বিটিআৰটো খালি বড়ো মানুহৰ কাৰণে নহয় তাৰ নিজৰ বুলি শব্দটো একদম নহ'ব কাৰণ বিটিআৰৰ বহু জনগোষ্ঠীৰ মানুহ আছে কোনোবা যদি ইভেকশ্যন কৰে তাত যদি মানে নেচাৰেল ধ্বংস কৰা যদি কোনোবাই তাত মানে লিপ্ত হৈ আছে সেই আটাইবিলাকক ইভেকশ্যন কৰা হ'ব আৰু আপোনালোকৰ মিডিয়াত আজি কৈ থৈছোঁ 7 দিনৰ ভিতৰত ডাঙৰ মানুহৰ যিকেইটা মানে মাটি কব্জা কৰি থোৱা আছে চাহ বাগান আছে কিবা আছে সেই আটাইবিলাক ইভিকশ্যন হ'বলৈ গৈছে 7 দিনৰ ভিতৰত বিটিআৰৰ ধুমুহা এটা হ'বলৈ গৈ আছে এইবিলাক সকলোৱে জানে জানুৱাৰীত কাৰ ভাল দিন আহিলে জানুৱাৰীত আমাৰ বিটিআৰ এক্সটেনশ্যন হ'ল জানুৱাৰীত আমি শোণিতপুৰ বিশ্বনাথ গহপুৰলৈ আমি এক্সটেনশ্যন পালোঁ আৰু যি ব্যক্তিহে কৈছিলে মই তাকে ভাবোঁ মানে বিপিএফৰ যি নেতৃত্ব দিয়া MLA আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছিলে জানুৱাৰী ভাল এতিয়া জানুৱাৰীত কি হ'ল আপোনালোকে গমে পাই আছে জানুৱাৰীত বিপিএফৰ ডাঙৰ মানুহবিলাকে AK-47 লৈ ধৰা খাইছে দেখাত 3জন ধৰা খাইছে আণ্ডাৰগ্ৰাউণ্ডৰ কমিও 100 বিপিএফৰ লিডাৰবিলাকে আৰ্মছ লে ডাউন কৰিছে সেই কথাবিলাক আমি বিটিআৰ ৰাইজক জনাব খোজা নাই কাৰণ বহু আতংক হৈ যাব সেই আতংককো আমি অলপ মানে বচাই ৰখাৰ কাৰণে আমি সেই মানুহবিলাকৰ নামটো ক'ব খোজা নাই কিন্তু আপোনালোকৰ মিডিয়াত কৈছোঁ 100জনৰ বেছি বিপিএফৰ লিডাৰবিলাকে আৰ্মছ লে ডাউন কৰিছে যোৱা 2 মাহৰ ভিতৰত আৰু তাৰ লগতে আৰু গমে পায় ৰবিৰাম নাৰ্জাৰীয়ে মুছলমান সমাজক মানে ঠাট্টা কৰি পেলাই ৰাজনীতি কৰি আহি আছে যেনেকুৱা আল্লাহৰ নাম লৈ পেলাই ভাল দিন আহিব বুলি কৈছোঁ মই এখেতক কৈছোঁ আল্লাহ যদি স্বচ্ছা বান্দা হ'ব খোজে তেনেহ'লে ৰবিৰাম নাৰ্জাৰীয়ে আগতে চোলাকৰণ অৰ্থটো হ'ল ইয়াক কি বুলি কয় মুছলমান মানুহে সৰু মানে জেণ্ডাৰৰ এটা মানে এক্টিভিটি এটা থাকে সেইটো কৰি ল'ব লাগিব তেতিয়াহে আল্লাহ তাক নিজৰ স্বচ্ছা বান্ধা বুলি ধৰি ল'ব গতিকে এটা ব্ৰহ্ম সমাজৰ মানুহ হৈ পেলাই আল্লাহৰ নাম লৈ পেলাই তেনেধৰণৰ মন্তব্য কৰাৰ কাৰণে আজি বিপিএফ ধ্বংস মূৰ্তি দি গৈছে আৰু ৰবিৰাম নাৰ্জাৰী শনি হয় ৰবিৰাম নাৰ্জাৰী যোনটো দলত যাব সেই দলটো ধ্বংস হ'ব আৰু ইটোৱে বিপিএফৰ হৈ আছে আমাৰ মহিলা ডাঙৰীয়াক মই ধন্যবাদ দিব লাগিব কাৰণ